নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ সৰু এটা লাইন লৈ আহিছোঁ। আপোনালোকেও নিশ্চয় নিজৰ ব্যস্ততা জীৱনত সদায় এই লাইনটো শুনিব পাইছে। এই বাক্যশাৰী আপোনালোকে শুনি আহিছে। আজি প্ৰতি ঘৰতে নিজৰ সন্তানে মাতৃগৰাকীক প্ৰায়ে কোৱা দেখা পাওঁ, মা তুমি একো নাজানা। যেতিয়া নিজৰ সন্তানে এই বাক্যশাৰী কয়, পৃথিৱীৰ প্ৰতিগৰাকী মাতৃৰ হৃদয়খন শোকেৰে ভৰি পৰে। বৰ দুখ লাগে শুনিলে, কাৰণ বুকুৰ ধপধপনিও এগৰাকী মাতৃয়ে দিছে, উশাহ নিশাহ ল'বলৈও এগৰাকী মাতৃয়ে দিছে। পৃথিৱীত খোজ কেনেকৈ কাঢ়িব লাগে সেয়াও মাতৃয়ে শিকাইছে, খাদ্য কেনেকৈ খাব লাগে সেয়াও মাতৃয়ে শিকাইছে। আঙুলি মূৰত বিদ্যালয়লৈ যোৱাৰ আগত বৰ্ণমালাকেইটাও মায়েই কাঠ পেঞ্চিলডাল ধৰি কেনেকৈ লিখিব লাগে সেয়াও মায়েই শিকাইছে। সকলো যেতিয়া মায়ে শিকাইছে, তেতিয়াহ'লে এগৰাকী মাতৃ কেনেকৈ নাজানে একো। আজিকালিৰ যুগ বিজ্ঞানৰ যুগ, আমাৰ সন্তানবোৰ বহুত আগবাঢ়ি গৈছে। হয়, এগৰাকী মাতৃয়ে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছআপ এইবোৰ চলাব নাজানিব পাৰে, কিন্তু তোমালোকক চলাব পৰা যোগ্য কোনে কৰি তুলিছে? এগৰাকী মাতৃয়ে নহয় জানো? সেইকাৰণে তোমালোকে যিটো জানা নিজৰ মাতৃগৰাকীক শিকাই দিবা, কিন্তু এইষাৰ কথা নক'বা যে মা তুমি একো নাজানা। এই বাক্যশাৰী প্ৰায় ঘৰতে শুনিবলৈ পাওঁ বাবেই মই আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে জনাব কথাষাৰ হয়নে নহয়। আজিকালি ল'ৰা ছোৱালী খুব আপডেট, বহুত আগবাঢ়ি গৈছে। আমি যিটো নেজানো, আমি এই মোবাইলটো চলাওঁহে, কিন্তু মোবাইলটোৰ ভিতৰৰ ফাংচনবিলাক কি আছে, ক'ত আছে, আমাতকৈ বেছি তেওঁলোকে জানে। আমি যেতিয়া সিহঁতক কিবা এটা সুধিবলৈ যাওঁ ন, সিহঁতি ডাইৰেক্ট কয়, এই তুমি একো নাজানা। হয়, আমি নাজানো, কাৰণ আমি এইবিলাক খুচৰি নুফুৰোঁ। সেইকাৰণে কৈছোঁ, তুমি যিটো নাজানিছিলা তোমাৰ মাতৃয়ে তোমাক শিকাই নিছিলে। আজি সেইকাৰণে তুমি যোগ্য, সকলো দিশত পাৰ্গত হ'ব পৰাকৈ তোমাক মাতৃ এগৰাকীয়েহে আগবঢ়াই লৈ গৈছে। সেইকাৰণে কৈছোঁ, নক'বা তেনেকৈ। এগৰাকী মাতৃক সদায় এষাৰ কথাই ক'বা, তুমিয়েচোন আমাক ইমানখিনি শিকাইছা, ইমানখিনি আগবাঢ়িবলৈ সুযোগ দিছা, ইমানখিনি আমাক ছাপোৰ্ট কৰিছা, আৰু এতিয়া তুমি কেনেকৈ নাজানা? আহাচোন মই শিকাই দিওঁ তুমি নাজানা যদি। আৰু সদায় ক'বা, মা তুমি সকলো জানা, তুমি সকলো জানা, তুমি মোৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গুৰু, তোমাৰ স্থান সদায় উচ্চ, তুমি সকলো জানা। ধন্যবাদ। যদি ভাল লাগিছে ভিডিঅ'টো, এটা লাইক কমেণ্ট কৰি দিব। আপোনালোকে এটা লাইক কমেণ্টে আমাক আকৌ এটা ভিডিঅ' দিবলৈ অনুপ্ৰাণিত কৰে।